ভিডিওটো ষ্টাৰ্ট কৰিছোঁ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ৰিয়ান টিভিৰ পৰা আৰু আজি ভিডিওটো স্পেচিয়েল হ'ব 1 টকাত এটা মাল্টিভিটামিন মাল্টিমিনাৰেল আপুনি পাব যিকোনো এখন ফাৰ্মাচীত মাত্ৰ 1 টকা ভাবক আৰু মাল্টিভিটামিন মাল্টিমিনাৰেল ইমানে এসেনশিয়েল হয় যে আপোনাক নট অনলি ফৰ বডি বিল্ডিং ফৰ জেনাৰেল লাইফষ্টাইল আমাক এটা হলেও মাল্টিভিটামিন দৈনিক আমি খাবই লাগে সো ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব নতুন ভিউৱাৰ যদি হয় আজি মাত্ৰ 8 জন সাবস্ক্ৰাইবাৰ লাগে সাবস্ক্ৰিপশ্যন বুটনটো তলত আছে বিনামূলীয়া হয় আপোনালোকলে ভাল ভাল ভিডিও লৈ আৰু ভিডিও বনাওঁতে মোৰ সময় খৰচ হয় অত্যন্ত ৰিসাৰ্চ কৰিব লাগে আৰু কিবা এটা বেনিফিচিয়েল মই বস্তু আপোনালোকক দাঙি ধৰিব পাৰোঁ তেতিয়াহে মই ভিডিওটো বনাওঁ 80টাৰো অধিক ভিডিও অসমীয়াত মই অলৰেডি বনাই থৈ গৈছোঁ লিংকবোৰ সব আছে ইয়াতে ৰিয়ান টিভিত আপুনি চাব পাৰে বন্ধুসকলত শ্বেয়াৰ কৰিব পাৰে অসমীয়াত মই আপোনালোকৰ কাৰণে স্পেচিয়েলি কিটা বনাই আনিছোঁ সো চাই থাকক ভিডিওটো শেষলৈকে মই আনিম 1 টকাত এটা মাল্টিভিটামিন আপোনালোকৰ কাৰণে কথা হল মাল্টিভিটামিন এণ্ড মাল্টিমিনাৰেল মাল্টিভিটামিনত আপোনাৰ থাকিল কি ভিটামিন ভিটামিন এ ভিটামিন বি বিৰে আকৌ বহুত কিটা ভাগ আছে ভিটামিন বি1 ভিটামিন বি2 ভিটামিন বি6 বি3 বহুত কিটা আছে ভিটামিন বি কমপ্লেক্স বুলি যোনটো আমি কওঁ আৰু ভিটামিন সি আছে ভিটামিন ডি আছে ভিটামিন ই আছে আৰু ভিটামিনছবোৰ আমাৰ কিহৰ কাৰণে লাগে আমাৰ নখৰ গঠনত লাগে আমাৰ স্কিনৰ কাৰণে লাগে আমাৰ বডি ফাংচনৰ কাৰণে লাগে ইভেন আমাৰ হাৰ্ট হেলথৰ কাৰণে লাগে লো কোলেষ্ট্ৰল যদি আমি কোলেষ্ট্ৰলৰ বেয়া কোলেষ্ট্ৰলটো বাহিৰ কৰিবলৈ ভাল কোলেষ্ট্ৰল তাৰ কাৰণে লাগে আমাৰ চকুৰ কাৰণে লাগে মুঠতে আমাৰ মাল্টিভিটামিন মাল্টিমিনাৰেল বহুতে এসেনশিয়েল আৰু এটো নহয় যে মাল্টিভিটামিন আৰু মাল্টিমিনাৰেল আমি ফুডৰ পৰা নাপাওঁ হয় আমি পাওঁ আমি দালি ভাত সবজি ফ্ৰুটস সকলোতে আমি মাল্টিভিটামিন আৰু মাল্টিমিনাৰেল পাওঁ মাল্টিমিনাৰেল আপোনাৰ জিংক থাকিলে কপাৰ মেংগানিজ ক্যালসিয়াম এখিনি মাল্টিমিনাৰেলস সো কথা হল এখিনি আমি দৈনিক আমি আহাৰত পাওঁ কিন্তু আমি যেতিয়া এটা বডি বিল্ডিং বা ফিটনেস ৰিলেটেড আমি কিছুমান কাম কৰোঁ তেতিয়া আমি অত্যাধিক বডিটো প্ৰেছাৰ দিওঁ তেতিয়া আমি এজন নৰ্মেল মানুহতকৈ আমাৰ যোনটো দৈনিক ভিটামিনৰ যোনটো লাগতিয়াল আমাক দেহত অলপ বেছি লাগে নৰ্মেল মানুহতকৈ আৰু নৰ্মেল মানুহৰ এটা ভিটামিন আমাক সাপ্লিমেন্টেশন লাগে পাৰ ডে আৰু যদি আমি জিমত যাওঁ তেতিয়াতো আৰু অত্যন্ত আমাক প্ৰয়োজনীয় হৈ যায় কাৰণ আমাৰ যোনটো ইমিউনিটি সিস্টেমটো এফেক্ট হয় বিশেষকৈ আমি যেতিয়া এটা হেভি প্ৰেছাৰ লোড আমি নিজৰ দেহৰ ওপৰত দিওঁ আৰু সেই ইমিউন ৰেসপন্স কাৰণে ইমিউনিটি ডেভেলপ কাৰণে আমাৰ মাল্টিভিটামিন এণ্ড মাল্টিমিনাৰেল এটা অত্যন্ত প্ৰয়োজনীয় সেইকাৰণে আমি যেহেতু ৱে প্ৰটিনত বা বিভিন্ন ধৰণৰ সাপ্লিমেন্টত টকা খৰচ কৰিব লগা হয় সো এনেকুৱাটা আমি মানে ভিটামিন নাচাওঁ কিয় যিটো কম খৰচী হয় যোনটো আমাৰ বাজেটেড হয় সো 30 টকাৰো কমত আপুনি 30 দিনৰ মাল্টিভিটামিন মাল্টিমিনাৰেল পাব আৰু সেই ব্ৰেণ্ডটো হৈছে GSK নামৰ কোম্পানীৰ বেকাডেক্সামিন এইটো ফটো মই দি দিছোঁ ইয়াতে চাব পাৰে বেকাডেক্সামিন আৰু মই এইটো নহয় যে মই এজন MBBS ডক্টৰ যে আপোনাক প্ৰমোট কৰিছোঁ বা মই এইটো প্ৰেছক্ৰিপশ্যন দিছোঁ এইটো জাষ্ট মই নিজে ইউজ কৰোঁ কাৰণ এইটো বহুত কম দাম হয় আৰু ভাল ৰিজাল্ট পাই আছোঁ সেইকাৰণে আপোনালোকৰ বেনিফিটটো মই শ্বেয়াৰ কৰিব ওলাইছোঁ এই বেকাডেক্সামিনটো আপুনি 27 টকাত পাব 30টা টেবলেট থাকে আৰু এইটো আপুনি দৈনিক যদি খায় ব্ৰেকফাষ্ট কৰাৰ লগতে খাব ব্ৰেকফাষ্ট লগত কৰা খালে এটা টেবলেট খালে কি হ'ব এটা ক্যাপসুল যে কি হ'ব আপোনাৰ ডেইলি যোনটো ডেইলি এক্টিভিটিজ হ'ব ব্ৰেকফাষ্টৰ পিছত ইভিনিংলৈকে সাস্টেইন এটা এনাৰ্জি ই আপোনাক প্ৰভাইড কৰিব এইটো আপোনাৰ গোটেইখিনি আপোনাৰ মাল্টিভিটামিন আছে ইয়াতে বি আছে ভিটামিন সি আছে ডি আছে এইখিনি মই ডেছক্ৰিপশ্যন বক্সত মই দি দিম আৰু লগতে আপুনি যদি চাই ক্যালসিয়ামৰ অলপ এমাউণ্ট আছে মেংগানিজ কপাৰ মানে কম পৰিমাণে গোটেইখিনি লাগতিয়াল বস্তুখিনি ইয়াতে আছে আৰু ব্ৰেণ্ডটো হৈছে GSK গ্লাক্সোস্মিথক্লাইন যোনটো এটা বহুত ভাল কোম্পানী হয় সো এইটো আপুনি যিকোনো এখন ফাৰ্মাচীতে পাব পাৰে দামটো অতিশয় কম আৰু ভিটামিন আৰু মাল্টিমিনাৰেল এটা আমাক দেহত যিহেতু লাগে সেইটো আপুনিও গম পাই আছে কাৰণ আমি বাহিৰত যিবোৰ বস্তু খাই আছোঁ তাত আমি নিজে নাজানো যে তাত ভিটামিন আছে ইয়াত নাই কাৰণ ইমানে সাৰযুক্ত বস্তু আমি দেহত আমি দি আছোঁ দৈনিকভাৱে ভিতৰলৈ আমি নি আছোঁ কিন্তু তাৰ কি হ'ব আমি গম নাপাওঁ সেইকাৰণে এটা মাল্টিভিটামিন আপুনি এড কৰক আপোনাৰ ডেইলি ৰেজিমেনত ৱেদাৰ আপুনি ফিটনেছ ৰিলেটেড ইছ্যুজ আপুনি বডি বিল্ডিং বা আপুনি ডেইলি লাইফষ্টাইলৰ কাৰণে মহিলাসকলেও এইটো ভিটামিন খাব পাৰে কাৰণ এইটো মহিলা বা পুৰুষ বুলি কোনো কথা নাই এটা ক্যাপসুল আপুনি খাব পাৰে আফটাৰ ব্ৰেকফাষ্ট
সো মই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট সৰু সৰু ভিডিঅ'জ টিপছ আপোনালোকৰ কাৰণে লৈ আহিম অসমীয়াত যাতে আপোনালোকে এইবোৰ ডেইলি লাইফত ইউজ কৰিব পাৰে কিছুমান ইউজ কৰিব নোৱাৰা বস্তু দিটো লাভ নাই ভিডিঅ'টো ভাল পালে থাম্বছ আপ দিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত আৰু মোক ফেচবুক পেজ ৰিয়ান টিভিটো লাইক কৰি তাত পাৰ্চনেল মেছেজ দিব পাৰে আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'জ আপোনালোকৰ কাৰণে মই বনাই দিম স্পেচিয়েলি আৰু এজন ছাবস্ক্ৰাইবাৰ মোক লাগে 300 ছাবস্ক্ৰাইবাৰ হ'ব মোৰ কাৰণে এটা বিগ এচিভমেণ্ট মই ভাবিছোঁ আৰু লগতে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় চেনেল ৰিয়ান টিভি সজাগ অসম সজাগ ফিটনেছ জয় আই অসম